নমস্কাৰ বন্ধু বান্ধৱীসকল, বুল জব ইনফোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, বহুতে কৈ আছে যে আমাৰ 26,000 ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ গ্ৰেড 3 গ্ৰেড 4ৰ ফলাফল ঘোষণা কৰিব অহা 30 ছেপ্টেম্বৰত। এই কথাটো কিমান সঁচা আৰু মিছা মই এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম। তাৰ আগত আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিয়ক। বন্ধু বান্ধৱীসকল, বহুতে কৈ আছে যে অহা 30 তাৰিখত আমাৰ 26,000 ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ গ্ৰেড 3 গ্ৰেড 4 ৰিজাল্ট দিব। তেওঁলোকে এইটো কোৱাৰ এটাই উদ্দেশ্য হ'ল, শেহতীয়াভাৱে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে মিডিয়াৰ আগত প্ৰকাশ কৰিছিল যে দুৰ্গা পূজাৰ আগত এটা আৰু দুৰ্গা পূজাৰ পিছত এটা ৰিজাল্ট দিব। ৰিজাল্ট মইতো কৈছোঁ যে দুৰ্গা পূজাৰ আগত এটা, দুৰ্গা পূজাৰ পিছত এটা দি দিব লাগে। আপোনালোকেতো শুনিলে, যিহেতু দুৰ্গা পূজা 1 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব, সেইবাবে বহুতে 30 তাৰিখত ৰিজাল্ট দিব বুলি কৈছে। যিহেতু কোনো অফিচিয়েলি নোটিছ অহা নাই, সেইবাবে আমি এইটো কথা সঁচা বুলি ধৰি ল'ব নোৱাৰোঁ। এতিয়ালৈকে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে ৰিজাল্ট দিয়াৰ তাৰিখৰ সন্দৰ্ভত একো মন্তব্য আগবঢ়া নাই। মেবি আজিৰ ভিতৰতে অফিচিয়েলি নোটিছ আহিব পাৰে। যদি কিবা অফিচিয়েলি নোটিছ আহে, মই আপোনালোকক সবাতোকৈ আগত ভিডিঅ' বনাই জনাই দিম। তাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈকে ইমানে, বাই বাই।